গাইজ সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি একদম ডাইৰেক্ট কথা পইণ্টত আহিছোঁ, আৰম্ভণি কৰিম, দেৰি কৰি নাথাকোঁ, কথা কৈ নাথাকোঁ। তো আজি ভিডিঅ'টো হ'ব এজন ফৌজি আৰম্ভণিৰ পৰা কিমানখিনি কষ্ট কৰি ফৌজত সোমাই, তাৰপাছতো বেলেগ সোমাবলৈ যাওঁতে কিমানখিনি কষ্ট হয় গোটেইখিনি আপোনাৰ লগত দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক আৰু লগতে ভাল লাগিলে লাইক কৰি দিব, আৰু যোনে যোনে মোৰ চেনেলত এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। তো আহক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক তেনেহ'লে আমি এতিয়া প্ৰথম ঘৰৰ পৰা ওলাম। তাৰমানে যেতিয়া ইণ্টাৰভিউ মাৰিবলৈ যাওঁ তেতিয়া প্ৰথম ঘৰৰ পৰা ওলাইছোঁ। ৰাতি আহি যেতিয়া ইণ্টাৰভিউ দিয়া জেগা পাওঁহি তেতিয়া হয়তো কোনোবা কাৰোবাৰ ঘৰত ভাড়া লৈছে যাৰ পইচা আছে, আৰু যাৰ নাই য'তেই অলপ জেগা পাইছে ফিল্ডৰ কাষত তাতেই ৰাতিটো কটাইছে। না তলত পৰা বিচনা চাদৰ আছে, না আঁঠুৱা আছে, না গাত ল'বলৈ কাপোৰ আছে, কিন্তু ৰাতিটো তেনেধৰণেই কটাব লগা হৈছে। A few moments later. আৰু ইয়াৰ ৰাতি 2টা বজাত লাইন ধৰিবৰ কাৰণে দৌৰিবৰ কাৰণে গৈ থকা হৈছে ৰুমৰ পৰা, য'ত থকা হৈছিলে যোনখিনি জেগা ৰুমতে হওক বা মাটিতে য'তেই শুই থকা হৈছিলে তাৰ পৰা এতিয়া বৰ্তমান ফিল্ডলৈ বুলি আগবাঢ়ি গৈ থকা হৈছে লাইন ল'বৰ কাৰণে। বতাহ বৰষুণ কেয়াৰ নকৰি ৰাতি 2টা বজাৰ পৰা ইমান দীঘলকৈ লাইন ধৰিব লগা হয়। লাগিলে বৰষুণেই কিয়নো পৰি নাথাকক, কাৰণ দৌৰিবৰ কাৰণে ৰাতিপুৱা বহুত সোনকালৰ পৰা লাইন ধৰিবলগীয়া হয়। দেখা পাইছেনে কিমান মানুহে লাইন ধৰি থাকে, কাৰণ দেৰি হ'লে এয়া লাইনত বহুত পিছত পৰি যাব লাগিব, আৰু দৌৰিবলৈ বহুত টাইম পাছত দৌৰিব লগা হয়। সেইকাৰণে বহুত সোনকালৰ পৰা কিমান কষ্ট কৰিব লগা হয়। অৱশেষত সেই সময়টো আহিয়ে গ'ল, আমি যেতিয়া ফিল্ডত দৌৰা আৰম্ভ কৰিম। আপোনালোকে কি ভাবিছে, ফিল্ডখন খুব সুন্দৰ বুলি ভাবিছে নেকি? এইখন যিখন ফিল্ড দেখা পাই আছে আপোনালোকে, এই ছাইডত যিখিনি জেগা দি দৌৰি থকা হৈছে গোটেইখিনি শিলগুটিৰে ভৰি আছে। তাতে আকৌ বৰষুণ, পানী, পিছল, বোকা। অৱশেষত দৌৰ শেষ হোৱাৰ পাছত এয়া অৱস্থা চাওক। যিসকল দৌৰত ৰ'ব নোৱাৰে তেখেতলোকক এনেকৈ উলিয়াই দিয়া হয়, আৰু এনেকৈ হাতত বেগ লৈ ভৰি অৱস্থা নাই, গা দেহাৰ অৱস্থা নাই, বোকাই পানীয়ে লুতুৰি পুতুৰি হয় এনেকৈ ফিল্ডৰ বাহিৰলৈ ওলাই আহিব লগা হয়। বোকাই লুতুৰি পুতুৰি হৈ থকাৰ পাছত চাফাটো কৰিব লাগিব ন, সেই গতিকে কাৰণ ইমান ল'ৰা হয়, গতিকে পানীৰ অভাৱ হৈ যায়। গতিকে পানীৰ অভাৱ হ'লে ক'ত গা ধুব? ইয়াতে যি পানী পোৱা যায়, লেতেৰাই হওক লাগিলে চাফাই হওক অলপ, কাৰণ বোকা পানীয়ে গা ধুবলগীয়া হয়। এনেকুৱা চিটুৱেশ্যন হৈ যায়। কেতিয়াবা আপোনালোকে ধুই পাইছেনে এনেকুৱা পানীত জনাবচোন। কিন্তু আমি ধুই পাইছোঁ এনেকুৱাত, কাৰণ ইণ্টাৰভিউ মাৰিবলৈ যাওঁতে এনেকুৱা, আৰু কাৰণ দেশৰ সেৱা কৰিবলৈ গ'লে কষ্ট কৰিব পাৰিবই লাগিব, গতিকে আমিও এনেকৈ ধুবলগীয়া হৈছিল। যিসকল ইণ্টাৰভিউত ফেইল কৰে সেইসকল এনেকৈ ঘৰমুৰা হয়, আৰু যিসকল পাছ কৰে তেওঁলোক ভিতৰতে থাকে, আৰু এয়া ঘৰমুৰা হোৱা দৃশ্য। এতিয়া মই যিখিনি দেখালোঁ আপোনালোকক এইখিনিতো কমেই, ইয়াতকৈ আৰু কিবা কিবি যিসকলে পাছ কৰাৰ পাছত সিহঁতে আকৌ দিনটো তাত লাইন পাতি বহি থাকিব লাগে। তাত সিহঁতৰ মেডিকেল হয় বা ফিজিকেল টেষ্ট হয়, কিবা হয়, ধেৰ কিবা কিবি হয়। তো গতিকে সেইখিনিতো আৰু কষ্ট কৰিবই লাগে। মই আজি ভিডিঅ'টো এইটো কাৰণে আগবঢ়ালোঁ সকলোলৈকে। কিছুমানে কৈ থাকে যে হাৱাত চাকৰি লয় বুলি, এনেকৈ কয় হাৱাত চাকৰি পালে। তেনেকুৱা কোনো কথাই নাই, কোনেও হাৱাত চাকৰি কেতিয়াও নাপায়। লাগিলে সি দৌৰিবলৈ কষ্ট কৰক নকৰক, কিন্তু সি আহি গ্ৰাউণ্ডত কষ্ট কৰিবই লাগিব। তো কষ্ট কৰিলেহে চাকৰি পাব, ইমান সহজ নহয়। সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ইয়াত বহুত কিবা কিবি দেখাবলৈ থাকি গ'ল, যিবিলাক মই দেখাব নোৱাৰিলোঁ কাৰণ সেই ক্লিপবিলাক মোৰ তাত নাছিলে, তো ক্লিপখিনি মই এক কথা কওঁতেও ওপৰ পৰা ল'বলগীয়া হৈছিলে। তো এইখন যিখন ফিল্ড দেখা পাই আছে, এইখন ফিল্ড প্ল' গ্ৰাউণ্ডৰ হয় শ্বিলঙত। তো ইণ্ডিয়ান আৰ্মি ইণ্টাৰভিউ দিবলৈ গ'লে এনেকুৱা ধৰণেই হয়, আৰু কষ্ট কৰিব লাগে। SSC ইণ্টাৰভিউ এনেকুৱাই, বৰ বিশেষ বেলেগ নহয়। তো গতিকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব, লাইক কৰিব, আৰু যোনে এতিয়ালৈকে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ৰিচেণ্টলি মই আপোনালোকৰ কাৰণে লৈ আহি আছোঁ ট্ৰেইনিঙৰ, আমি ট্ৰেইনিং কেনেকৈ কৰিছিলোঁ মোৰ ট্ৰেইনিঙৰ ভিডিঅ' আছে মোৰ তাত। তো সেয়া ভিডিঅ' বনাই আছোঁ আপোনালোকক, সেয়া ভিডিঅ' আপোনালোকৰ আগত প্ৰস্তুত কৰিম, আপোনালোকক দিম, চাব আৰু কমেণ্ট কৰি জনাব। আৰু SSC যিসকলে এপ্লাইটো কৰিলে, আৰু এতিয়া যিসকলে তৈয়াৰী কৰি আছে খুব ধুনীয়াকৈ তৈয়াৰী কৰক। পঢ়া শুনাটোত গুৰুত্ব দিয়ক, অলপ ভাল জেনেৰেল নলেজৰ কিতাপ অলপ পঢ়ক।
আৰু 9, 10ৰ মেথছ চাব পাৰে। 9, 10ৰ মেথছৰ পৰাই বেছিভাগ কুৱেশ্যন আহে। গ্ৰামাৰখিনি চাওক, ইণ্টেলিজেণ্টখিনি চাওক, লাগি থাকক। তেনেহ'লে আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আকৌ পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। তো তেনেহ'লে বন্ধুসকল বাই বাই, জয় হিন্দ, জয় ভাৰত।